নমস্কাৰ বন্ধুসকল, অসম স্বাস্থ্য বিভাগত মুকলি হৈছে নাৰ্ছৰ চাকৰি। এই চাকৰিৰ বাবে কেনেদৰে আবেদন কৰিব আৰু কিমান কোৱালিফিকেশ্যন লাগিব আৰু দৰমহা কিমান হ'ব আৰু পোষ্ট কিমান আছে, সেই সকলোবোৰ আজি এইটো ভিডিঅ'ত জনাম। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈ চাই থাকিব। আৰু মোৰ এই RJ মৰম টেকন'লজি চেনেলটোত যদি পোনপ্ৰথমৰ বাবে আপুনি চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি দিব। যেতিয়া মই নতুন ভিডিঅ' দিওঁ তেতিয়া আপোনালোকৰ মাজলৈ আগে যাব। আপুনি অনলাইন যোগে আবেদন কৰিব লাগিব। অসম চৰকাৰৰ স্বাস্থ্য বিভাগত শেহতীয়াকৈ মুকলি হৈছে নাৰ্ছৰ বৃহৎ নিযুক্তিৰ আবেদন প্ৰক্ৰিয়া। ইতিমধ্যে ডাইৰেক্টৰ অৱ হেল্থ ছাৰ্ভিচ FU গভ অফ এছামে ইয়াৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন মুকলি কৰিছে। এই পদটিৰ বাবে আবেদন কৰিবলৈ আবেদনকাৰীৰ বয়স 18ৰ পৰা 40 বছৰ হ'ব লাগিব। যদি SC/ST হয় তেনেহ'লে 5 বছৰ আৰু OBC যদি হয় তেনেহ'লে 3 বছৰ ৰেহাই পাব। এই পদটিৰ বাবে আবেদন কৰিলে কোনো ধৰণৰ আবেদন ফিজ দিব নালাগে আবেদনকাৰীয়ে। এই পদটিৰ বাবে আবেদন প্ৰক্ৰিয়া অহা 6 অক্টোবৰৰ পৰা আৰম্ভ হ'ব আৰু অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 21 অক্টোবৰ। এই পদকেইটিৰ কাৰণে আবেদন কৰিবলৈ হ'লে আবেদনকাৰীয়ে এছাম গভ ইনষ্টিটিউট অৰ ইনষ্টিটিউচন ৰিকগনাইজড বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ পৰা ANM ট্ৰেইনিং কৰা হ'ব লাগিব। লগতে এছাম নাৰ্ছিং কাউন্সিলৰ ৰেজিষ্টাৰ হ'ব লাগিব। তাৰ বাবে দৰমহা হৈছে 14,000ৰ পৰা 60,500লৈ আৰু লগতে গ্ৰেড পে 6,200 টকা।